ওয়েলকাম মাই চেনেল। আজি মই লৈ আহিছোঁ এটা লিভাৰৰ চিৰাপ আৰু এই লিভাৰৰ চিৰাপটোৰ নাম হৈছে লিভো আৰ্টছ আৰু ইয়াৰ প্ৰাইচটো হৈছে 270 আৰু mlটো হৈছে 450 আৰু এই মেডিচিনটো হৈছে হোমিওপেথিক মেডিচিন। আপোনালোকে দেখিছে নিশ্চয়। আৰু ইয়াৰ গুণাগুণৰ বিষয়ে আৰু ই কোনটো বেমাৰৰ কাৰণে প্ৰয়োজনীয় তাৰ বিষয়ে মই সকলো তন্নতন্নকৈ কৈ আছোঁ। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই যাব। যিসকল লোকৰ বহুদিন ধৰি এলকহলিক বা নন এলকহলিক ফেটি লিভাৰ হৈ আছে সেইসকলৰ লোকৰ এই মেডিচিনটো বহুতখিনি উপকৃত পাব যদি ইউজ কৰে। আৰু ফেটি লিভাৰনো কি কেনেকুৱা ধৰণৰ আপোনালোকে জানিবলৈ খোজে যদি যিটো লিভাৰটোৰ ওপৰত চৰ্বি জমা হয় আৰু কাৰ্যক্ষমতাটো কমাই তোলে লিভাৰটো, সেইটোৱে হৈছে ফেটি লিভাৰ। যেনেকৈ গেছ এচিডিটি সমস্যা অত্যাধিক হ'ব আৰু আপোনাৰ ভোক নালাগিব আৰু ভমিটিং লাগিব আৰু তেনেধৰণৰ কিছুমান চিমটমছ দেখা দিব। আৰু এয়া লিখাই আছে, আপোনালোকে পঢ়ি চাব। মই সকলো পঢ়ি নাথাকোঁ, ভিডিঅ'টো দীঘল হৈ যাব। নিশ্চয় দেখিছে আপোনালোকে। আৰু এইটো লগতে আপোনালোকে মানি চলিব লাগিব কিছু ডাইট। এইটো লিভাৰ চিৰাপ খালে যে আপোনালোকৰ ফেটি লিভাৰৰ পৰা বহুতখিনি উপকৃত পাব সেইটো নহয়। যিখিনি ডাইট কণ্ট্ৰল সেইখিনিও মানি চলিলে তেতিয়াহ'লে 100ৰ ভিতৰত 70% নিশ্চয় উপকৃত পাব। যেনে খোৱা বোৱা কেলৰি থকা বস্তু, মাছ মাংস ভাজা পোৰা সেইবোৰৰ পৰা দূৰত্ব থাকিব লাগিব। আৰু লগতে যিবিলাক মদ্যপান কৰা মানুহ সেইবোৰ মদ্যপান লগতে বিড়ি চিগাৰেট ধূমপান সেইবোৰৰ পৰা দূৰত্ব থাকিব লাগিব। বুজি পাইছে নিশ্চয়। আৰু লগতে পানী প্ৰচুৰ পৰিমাণে খাব আৰু সুষম আহাৰ যিবিলাক হজম হয় সোনকালে তেনেধৰণৰ খাদ্যহে সেৱন কৰিব। আৰু এক্সাৰচাইজৰ পৰা আপোনালোকে দূৰত নাথাকিব, এক্সাৰচাইজ কণ্টিনিউৱাছ কৰিব লাগিব। যিমান পাৰে এক্সাৰচাইজ কৰিব আপোনালোকে। আৰু ৰাতি টোপনি ক্ষতি নকৰিব পৰাপক্ষত। এই মোৰ কথাখিনি যদি মানি চলে আৰু যেনেধৰণে এডভাইচ দিছোঁ সেইখিনি যদি আপোনালোকে মানি চলে তেতিয়াহ'লে নিশ্চয় এই মেডিচিনটো খাই সোনকালে আপোনালোকৰ বেমাৰটোৰ পৰা উপকৃত পাব। আৰু পৰাপক্ষত ইয়াৰো ডক্টৰ আছে, হোমিওপেথিক ডাক্তৰৰ লগত কনচাল্ট কৰক আৰু লক্ষণ অনুসাৰে মেডিচিনটো ইউজ নকৰিব। মই কৈছোঁ বুলি পেলাই যে ইমান বেমাৰ ভাল হয় আপোনালোকে নিজে কিনি নিজেই খাব সেইটো নহয়। ডক্টৰে এক্সামিনেশ্যন কৰি আপোনালোকৰ মেডিচিনটো দিব। ডক্টৰৰ লগত পৰামৰ্শ কৰক। মই গোটেই মেডিচিনটো ইপিটি সিপিটি গোটেইবোৰ দেখাইছোঁ। ঠিক আছে, ভিডিঅ'টো চাই যদি কিছু হ'লেও উপকৃত পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল বটনটো প্ৰেছ কৰিব। কাৰণ নতুন মই ভিডিঅ' আপলোড দিলে ন'টিফিকেশ্যনটো পোনপ্ৰথমতে আপোনালোকে পাই যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ জনালোঁ। নতুন এটা ভিডিঅ'ৰে আকৌ পুনৰ লগ পাম। এতিয়া ধন্যবাদ, বাই।